ল'ৰাৰ পৰীক্ষা শেষ হ'ল। এইবাৰ পৰীক্ষাত হেনো বজাৰ বা হাটৰ সম্বন্ধে প্ৰশ্ন আহিছিল। মই ভাবিলোঁ ঘৰতে মোবাইলটো পিটিকি থকাতকৈ বজাৰ বা হাটৰ সম্বন্ধে এটা সৰু অভিজ্ঞতা দিওঁ বুলি আমাৰে ওচৰতে থকা সাপ্তাহিক বজাৰখনলৈ বুলি আমি গোটেইকেইটাই ওলাই গ'লোঁ। বজাৰত ওলোৱা গোটেই শাক পাচলিবোৰৰ নামবোৰ এফালৰ পৰা সুধি গ'লোঁ। সি কিন্তু ধুনীয়াকৈ পাচলিবোৰৰ নামবোৰ কৈ গ'ল। দোকানীবোৰকো নিজেই বস্তুৰ দৰদাম কৰি পইচাবোৰো দি গ'ল। দুই এজনে তাৰ কথা সোধাত সি ধুনীয়াকৈ উত্তৰবোৰ দিলে। মাছৰ দোকানীজনেও মাছবোৰ চিনাকি কৰি দিলে। পৰীক্ষাত হেনো কিলোগ্ৰামৰ ওপৰত প্ৰশ্ন আহিছিল। 1 কিলোগ্ৰাম মাছৰ দাম যদি 250 টকা হয় তেন্তে 1500 গ্ৰাম মাছৰ দাম কিমান? সেই অংকটো ধুনীয়াকৈ কৰি দিলে। পিছে তাৰ হেনো আজি বৰ ভাল লাগিল।